এতিয়া মই বনাম বগৰী জ্বলা মিঠা আচাৰ। এই আচাৰখিনি বনোৱাৰ কাৰণে মই বগৰীখিনি ৰ'দত শুকুৱাই লৈছিলোঁ আৰু ৰ'দত সচৰাচৰ ৰ'দত থাকিলে অলপ ধূলি বালি পৰে, সেয়ে মই বগৰীখিনি ভালদৰে ধুই অকণমান ৰ'দত আকৌ শুকুৱাই ল'লোঁ। এতিয়া মই বগৰীখিনি অকণমান ফটাই লৈছোঁ। তেতিয়াহ'লে ইয়াতে মানে মিঠা জলকীয়া বা মছলা আৰু তেল গোটেইখিনি ইয়াতে ভিতৰত সোমাব। গোট হৈ থাকিলেতো ভাল নালাগিব, সেয়ে মই এই আচাৰখিনিৰ কাৰণে মই এয়া জিৰা ধনিয়া আৰু পাঁচফোৰণ আৰু শুকান জলকীয়া আৰু অকণমান মই তেজপাতো দিছোঁ বাৰু তাতে। এনেকৈ দি মই মিক্সিত এইখিনি গুড়ি কৰি ল'ম। এইখিনি মই ভাজি ল'লোঁ আৰু মই মিক্সিত গুড়ি বনাই ল'লোঁ। ইফালে কেৰাহীখনত মই 2 কাপ তেল দিলোঁ আৰু মই জলকীয়া জাৰা থকা লাল গুড়িটো দি দিলোঁ আৰু ইয়াতে মই মিঠাই দিলোঁ আধা কিলোৰ অকণমান ওপৰত হ'ব। এনেকৈ মিঠাইটো একেলগে দি দিলোঁ আৰু মই গৰম কৰি এইখিনিৰ ওপৰতে মই বগৰীখিনি অলপ অলপকৈ দি দিম বাৰু। এতিয়া মই অকণমান বগৰীটো দি দিলোঁ আৰু লাহে লাহে এনেকৈ মই গোটেইখিনি বগৰী দি মই এটা লাৰি চাৰি দি দিলোঁ আৰু জোখমতে মই নিমখটোও দিলোঁ আৰু ইয়াতে যিখিনি মছলা বনাই লৈছিলোঁ গোটেইখিনি মছলা মই গোটেইখিনি দিয়া নাই, অলপ অলপকৈ দি আছোঁ বাৰু। এনেকৈ দিলোঁ আৰু এইখিনি মছলা হ'লে খাই ভাল লাগিব, কাৰণ জলকীয়াও আছে তাতে আৰু মিঠাইও আছে, মানে গুড়ো আছে আৰু এনেকৈ গোটেইখিনি দি মই ধুনীয়াকৈ লাৰা কৰি অকণমান বহুত বেছিও ভাজিব লগা হোৱা নাই, কাৰণ বগৰীটো শুকাই থোৱা যেতিয়া আৰু বহুত কম জুইটো মানে একেবাৰে কমকৈ দিছোঁ। বেছিকৈ দিলে এইটো তলত মানে জ্বলি যাব যে, সেইকাৰণে মই কমকৈ দি ধুনীয়াকৈ লাৰি চাৰি একদম মানে এইখিনি হোৱাৰ সময় হৈয়ে আহিছে বাৰু। তথাপিতো আৰু অকণমান বাৰু মছলা দি দিম, কিয় তাৰমানে অকণমান মছলাটো হ'লে ভাল লাগে, জলকীয়াটো হ'লে অলপমান টেষ্টটো লাগে আৰু সেয়ে মই আকৌ অলপমান মছলা গুড়ি দি দিলোঁ। এনেকৈ মই এইখিনি খবৰ হৈছে বাৰু। এনেকৈ মই বনাই আছোঁ আৰু আগতেও মই বহুত আচাৰ বনাওঁ আৰু আচাৰ বনাই মই আচাৰ কোম্পানীবিলাকত আগতে বহুত আচাৰেই দিছিলোঁ, বহুত ডাঙৰ ডাঙৰ বাচনতে বনাইছিলোঁ বাৰু। এতিয়া মই এনেই এটা ভিডিঅ'ৰ কাৰণে অলপমান বনাইছোঁ। এনেকৈ মই আচাৰটো অকণমান মই নিজে খাই চাম বুলি ভাবিলোঁ, কেনেকুৱা লাগে, ভাল লাগে নে নালাগে, বা মোৰ ভাল লাগিলেহে বেলেগৰ ভাল লাগিব। সেয়ে মই ভাবিলোঁ অকণমান টেষ্ট কৰি চাওঁ আৰু মোৰ ভিডিঅ'টো চালে কেনেকুৱা পালে, নিশ্চয় ভাল পালে আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। আৰু মোৰ এই আচাৰটো খাই বহুত টেষ্টি লাগিছে, বহুত ভাল লাগিছে দেই খাই। বাই বাই।